2008 চন উগ্ৰপন্থীৰ অস্ত্ৰৰ ঝনঝনিত কম্পিত হাফলং অসমৰ ছুইজাৰলেণ্ড খ্যাত হাফলঙত তেতিয়া তেজৰ ফাকু উগ্ৰপন্থী দমনৰ বাবে অসম আৰক্ষীয়ে গঠন কৰিছিল সুপ্ৰশিক্ষিত এটা বাহিনী অসম বিশেষ আৰক্ষী বিষয়া চমুকৈ এছপি আয়ো বাহিনীটোৱে হাতত মৰণাস্ত্ৰ লৈ উগ্ৰপন্থীৰ বিৰুদ্ধে নামি পৰিছিল সমুখ সমৰত বহুকেইজন টেকাই প্ৰাণ দিবলগীয়াও হৈছিল পৰৱৰ্তী সময়ত হাফলং শান্ত হৈছিল চৰকাৰৰ সিদ্ধান্তও সলনি হৈছিল এছপি আয়োসকলক লৈ আৰম্ভ হ'ল ৰাজনৈতিক খেল বিশেষ আৰক্ষী বিষয়া হৈও এতিয়া আৰক্ষী নহয় উগ্ৰপন্থীৰ গুলীত নিহত হৈও নেপালে শ্বহীদৰ মৰ্যাদা এতিয়া এছপি আয়োসকল পথৰ ভিক্ষাৰী চৰকাৰী আশ্বাস আৰু প্ৰতিশ্ৰুতিৰে পেটৰ জুই নিবাৰণ কৰিছে পৰিয়ালৰ দুৰ্দশা দেখি নীৰৱে চকুলুটুকি চৰকাৰী বিষয়াৰ দুৱাৰে দুৱাৰে দৌৰি ফুৰিছে কিন্তু ফলাফল শূন্য আদালতৰ নিৰ্দেশে নেমানে চৰকাৰে শেহতীয়াকৈ আৰক্ষীত নিযুক্তিৰ ক্ষেত্ৰত লিখিত আৰু শাৰীৰিক পৰীক্ষাৰ ৰেহাই দিয়াৰ ঘোষণাও বাতিল কৰিছে চৰকাৰে এটা বেটেলিয়ান খুলিম বুলি সময়মূৰত আলোচনা কৰি সেয়াও বাতিল কৰে চৰকাৰে কি দোষ আছিল এছপি আয়োসকলৰ অসম আৰক্ষীক পদে পদে সহায় কৰি অহাৰ পাছতো কিয় এইসকলক লৈ চৰকাৰে লুডু খেল পাতিছে এইসকলৰ এতিয়া শেষ ভৰসা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসম আৰক্ষীক গতিশীল কৰি তুলিবলৈ ডক্টৰ শৰ্মাই যি প্ৰচেষ্টা হাতত লৈছে এছপি আয়োসকলৰ বিষয়েও তেওঁ কিবা এটা কৰিব বুলিয়ে আশা নিউজ টেক্স ৰিপৰ্ট হেডলাইন ব্ৰিফ